ওম কল্যাণমস্তু। বৰ্চনছ প্ৰডাকশ্যন শীৰ্ষক এটি বাংগলৰত সাংস্কৃতিক সংগঠনৰ সৌজন্যত তথা অসমৰ শ্ৰী জুবিন গাৰ্গ, শ্ৰী খগেন গগৈ প্ৰমুখ্যে কেইগৰাকীমান বিশিষ্ট শিল্পীৰ সহযোগত ভগৱান বিষ্ণুৰ উগ্ৰবীৰ নৰসিংহ অৱতাৰ আৰু পঞ্চবৰ্ষীয়া শিশু প্ৰহ্লাদৰ অনন্য ভকতিৰ জনপ্ৰিয় আখ্যানটিৰ আধাৰত গেয় তথা শ্ৰব্য কলাৰ শৈলীৰে এটি অনুষ্ঠানৰ প্ৰস্তুতি চলা বুলি জানি আমি অত্যন্ত সুখী হৈছোঁ। উল্লেখ্য যে অসম ভূমিত পঞ্চদশ শতিকাতে এক শৰণ ভক্তি ধৰ্ম প্ৰচাৰৰ পাতনি মেলা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেৰাৰ কালজয়ী কীৰ্তন পুথিত ভক্তিবাদৰ অন্যতম শ্ৰেষ্ঠ নিদৰ্শন উক্ত প্ৰহ্লাদ চৰিত্ৰ আখ্যানটি বিশেষভাৱে বৰ্ণনা কৰিছে একুৰি দুটি কীৰ্তনৰ মাজেৰে। গতিকে বৰ্চনছ প্ৰডাকশ্যনে হাতত লোৱা সমাজত আধ্যাত্মিক চিন্তা চেতনা সূচক উক্ত কাৰ্যসূচী সাম্প্ৰতিক সময় সাপেক্ষ বুলি আমি গণ্য কৰোঁ। কিম অধিকম অয়ম আৰম্ভ শুভায় ভৱতু। আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ বাংগালোৰতে নিবাসী পৰেশ বৰাই এই ভাদ মাহৰ প্ৰাকখনতে 5টি ভক্তিমূলক গীতে নিজে প্ৰযোজনা কৰি প্ৰকাশ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে আৰু এই গীতসমূহতে অসমৰ কেইবাজনো শিল্পীয়ে ইয়াতে কণ্ঠদান কৰিছে। আমি নিশ্চিত যে এই গীতসমূহে ৰাইজৰ সমাদৰ লাভ কৰিব আৰু এই গীতসমূহৰ লেঠাৰিটোৰ নাম প্ৰভু নৰসিংহ ৰূপে দিয়া হৈছে। নামটো যথাৰ্থ বুলি ভবা হৈছে। যেনেকৈ পুণ্য অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ, তেনেকৈ এই গীতসমূহেও ৰাইজৰ মাজতে ভক্তিভাৱে উদ্ৰেক কৰি বৰ্তমানতে চলি থকা মহামাৰীৰ যি প্ৰিয়া, সেই প্ৰিয়াৰ পৰা যেনতে ৰাইজে মুক্ত হওক, সেয়াই আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱা হৈছে।